পবিত্ৰ বাইবেলত এটা ভৱিষ্যবাণী কৰা হৈছিল যে যিটো ভৱিষ্যবাণী কৰা হৈছিল বহু বছৰ আগতে সেই ভৱিষ্যবাণীটো বৰ্তমান প্ৰতিফলিত সত্য প্ৰমাণিত হ'বলৈ গৈ আছে। যে ঈশ্বৰৰ বাণী লিখা আছে যে সৰু ডাঙৰ স্বাধীন অস্বাধীন জ্ঞানী অজ্ঞানী সকলো মানুহৰ সোঁহাতত নাইবা কপালত এটা চাপ লগোৱা হ'ব আৰু যিটো চাপৰ জৰিয়তে যিসকলৰ মানুহৰ চাপ থাকিব সেইসকলে কিনা বেচা কৰিব পাৰিব আৰু যিসকলৰ নেকি সেই চাপ নাথাকিব কিনা বেচা কৰিব নোৱাৰে। আৰু বৰ্তমান সময়ত সেইটো পদ্ধতিটো টেকনিকটো ইউজ হৈ আছে যে আপোনাৰ যিখন নেকি তাৰ সেই টেকনিকটো হৈছে আপোনাৰ আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ডৰ আপুনি নিশ্চয় আপুনি আঙুলি চাপ দিছে, যদি আপুনি সেই আধাৰ কাৰ্ডখন যদি আপুনি বেংকৰ লগত KYC নকৰে তেন্তে সেই আপুনি বেংকৰ পৰা টকা উলিয়াব নোৱাৰে। আৰু সেই আধাৰ কাৰ্ডখন যদি আপুনি মাটিৰ লগত লিংক নকৰে তেন্তে আপুনি আপোনাৰ মাটি আপুনি কিনা বেচা কৰিব নোৱাৰে। আৰু বৰ্তমান আপোনাৰ ৰেচন কাৰ্ডৰ দোকানতো আপুনি যদি আধাৰ কাৰ্ডৰ KYC হৈ আছে, যদি আপুনি আধাৰ কাৰ্ডত যদি সেই আঙুলি চাপটো বা সেই আধাৰ কাৰ্ডখন যদি আপুনি লিংক নকৰে তেন্তে আপোনাৰ নামত চাউল নাহে। বৰ্তমান আমাৰ ঘৰত মই আৰু ভণ্টিৰ নামতে আমি চাউল পাওঁ, আৰু যদি মই বৰ্তমান যদি হাতৰ চাপটো যদি দি দিওঁ তেন্তে মোৰ নামত কোনো চাউল নাহিব। অলৰেডি মা পাপাৰ নামততো চাউল নাহে আৰু মোৰ নামত চাউল নাহিব, কেৱল মাত্ৰ আমাৰ ভণ্টিৰ নামতে চাউল আহিব, সেয়া 5 কেজি। ঠিক আছে। আৰু এই টেকনিকৰ জৰিয়তে কেৱল মাত্ৰ আপোনাৰ শৰীৰত এইটোৱে নহয়, আৰু এই টেকনিকৰ আধাৰত অন্য এটা পদ্ধতি হৈছে আপোনাৰ দিমাগত বা আপোনাৰ যিটো চাপ লগোৱা হৈছে সেই চাপৰ জৰিয়তে আপোনাৰ দিমাগত শৰীৰত ইলেক্ট্ৰন লগোৱা হ'ব আৰু সেই ইলেক্ট্ৰনৰ জৰিয়তে আপোনাৰ সকলো কণ্ট্ৰল আপোনাৰ সেই ইলেক্ট্ৰনটোৱে কৰিব দিমাগত। আপোনাৰ যিবিলাক বিচাৰ আছে চিন্তাধাৰা আছে ডিলিট কৰিব পৰা যাব, আৰু ইয়াৰ লগতে আপোনাৰ নতুন চিন্তাধাৰা আপোনাৰ ডাউনলোড কৰিব পৰা যাব বা সেইবিলাক এই টেকনিকৰ জৰিয়তে, যিটো নেকি বাইবেলৰ অলৰেডি বহু বছৰ আগতে কৰি থৈছে ভৱিষ্যৎকৰ্তাসকলে আৰু বৰ্তমান সত্য প্ৰমাণিত হ'বলৈ গৈ আছে। আৰু মোৰ